নমস্কাৰ, এই ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিকে মই মোৰ চেনেল এ লেছন উইথ কুন্তললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে আকৌ 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ হিউমেন্সৰ ওপৰত। এইটো মোৰ 3 নম্বৰ ভিডিঅ' হয়। আগতে মই 2টা পাৰ্ট বনাই থৈছোঁ, সেইকেইটা বহুত ইণ্টাৰেষ্টিং হয়। যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক আছে, এইটো ভিডিঅ' চাই পেলাই সেই দুটা চাব পাৰে। যদি আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পায় আৰু কিছু নজনা কথা শিকিবলৈ পাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি বজাই থ'ব। লগতে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিল নে বেয়া লাগিল কমেণ্ট কৰি আপোনালোকে জনাব। বেয়া লাগিলেও জনাব, যাতে আপোনালোকৰ ফিডবেকৰ পৰা মই মোৰ ভুলবোৰ আঁতৰাই নিজৰ ভিডিঅ'বিলাক ইমপ্ৰুভ কৰিব পাৰোঁ। এতিয়া আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, কি গ্ৰন্থিয়ে চকুৰ পানী উৎপন্ন কৰে? আৰু ইয়াৰ উত্তৰটো হৈছে লেক্ৰিমেল গ্ৰন্থি। লেক্ৰিমেল গ্ৰন্থিয়ে চকুৰ পানী উৎপন্ন কৰে। এতিয়া আহক আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ দেহৰ কোনটো তন্ত্ৰই তেজ পৰিবহণ কৰে? আৰু ইয়াৰ উত্তৰটো হৈছে সংবহন তন্ত্ৰ। সংবহন তন্ত্ৰই মানুহৰ দেহৰ তেজ পৰিবহণ কৰে। এতিয়া আহক আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে, এজন মানুহে দৈনিক গড়ে কিমান বায়ু উশাহত গ্ৰহণ কৰে? আৰু ইয়াৰ উত্তৰটো হৈছে 11,000 লিটাৰ। এজন মানুহে দৈনিক গড়ে 11,000 লিটাৰ বায়ু উশাহত গ্ৰহণ কৰে। এতিয়া আহক আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে, এজন মানুহৰ মগজুৰ ওজন কিমান থাকে? আৰু ইয়াৰ উত্তৰটো হৈছে 1.5 কিলোগ্ৰাম। এজন মানুহৰ মগজুৰ ওজন 1.5 কিলোগ্ৰাম থাকে। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব, কিয়নো পিছৰ কুৱেশ্যনকেইটা আৰু ইণ্টাৰেষ্টিং হয়। আশা কৰিছোঁ আপোনালোকে শেষলৈকে চাব। এতিয়া আহক আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে, এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ কলিজা 1 মিনিটত কিমান বাৰ স্পন্দিত হয়? আৰু ইয়াৰ উত্তৰটো হৈছে 75 বাৰ। এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ কলিজা 1 মিনিটত 75 বাৰ স্পন্দিত হয়। এতিয়া আহক আমি 6 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 6 নম্বৰ প্ৰশ্নটো হৈছে, যদি মানুহৰ চকুটো কেমেৰা বুলি ধৰা হয় তেনেহ'লে চকুকেইটা কিমান মেগাপিক্সেলৰ হ'ব? আৰু ইয়াৰ উত্তৰটো হৈছে 576 মেগাপিক্সেল। যদি মানুহৰ চকুটো কেমেৰা বুলি ধৰা হয় তেনেহ'লে চকুকেইটা 576 মেগাপিক্সেলৰ হ'ব। এতিয়া আহক আমি 7 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 7 নম্বৰ প্ৰশ্নটো হৈছে, এজন মানুহে তেওঁৰ জীৱনকালত গড় কিমান খাদ্য গ্ৰহণ কৰে? আৰু ইয়াৰ উত্তৰটো হৈছে 33 টন। এজন মানুহে তেওঁৰ জীৱনকালত গড় 33 টন খাদ্য গ্ৰহণ কৰে, যিটো 6টা হাতীৰ ওজনৰ সমান হয়। এতিয়া আহক আমি 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 8 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ মগজুৰ স্মৃতিশক্তিৰ ক্ষমতা কিমান জিবিৰ হয়? আৰু ইয়াৰ উত্তৰটো হৈছে 4 টিবিতকৈ অধিক। এতিয়া মই প্ৰশ্নটো কৈছিলোঁ কিমান জিবিৰ হয় বুলি, আৰু উত্তৰটোত ক'লোঁ টিবি বুলি। চ' মই জিবি আৰু টিবিৰ যিটো ৰিলেশ্যন সেইটো আপোনালোকক দেখাই দিব বিচাৰিম। তো 1 টিবিত থাকে 1000 জিবি, আৰু যিহেতু মই 4 টিবি কৈছোঁ তো 4 টিবিত হ'ব 4000 জিবি। মানে মানুহৰ মগজুৰ স্মৃতিশক্তিৰ ক্ষমতা 4000 জিবিতকৈ অধিক হয়। এতিয়া আহক আমি 9 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 9 নম্বৰ প্ৰশ্নটো হৈছে, এজন মানুহে গড় 24 ঘণ্টাত কিমানটা শব্দ উচ্চাৰণ কৰে? আৰু ইয়াৰ উত্তৰটো হৈছে 4800টা। এজন মানুহে গড় 24 ঘণ্টাত 4800টা শব্দ উচ্চাৰণ কৰে। এতিয়া আহক আমি 10 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 10 নম্বৰ প্ৰশ্নটো হৈছে, কোন মানুহৰ 300ডাল হাড় থাকে? আৰু ইয়াৰ উত্তৰটো হৈছে কেঁচুৱা। কেঁচুৱা এটাৰ জন্মৰ সময়ত 300ডাল হাড় থাকে। পিছত ডাঙৰ হোৱালৈকে তাৰ হাড়বোৰ কমি আহি কিমান হয়? 206ডাল হয়। সকলোৱে জানে যে মানুহৰ 206ডাল হাড় থাকে। এতিয়া কথাটো হ'লে 300ৰ পৰা 206ডাল কেনেকৈ কমে? আৰু এই কমি যোৱাৰ কাৰণ এইটোৱে যে সৰুকালত কি হয়, হাড়বোৰ একেবাৰে সৰু থাকে, আৰু ডাঙৰ হোৱা সময়লৈ কি হয়, 2-3ডাল হাড় একলগ হৈ যায়, লগ লাগি এডাল হাড় হৈ যায়। তো সেইকাৰণে কি হয়, 300ডাল হাড়ৰ পৰা কমি আহি 206ডাল হয়। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আৰু এই ভিডিঅ'টোৰ পৰা কিছু নজনা কথা শিকিবলৈ পাৰিছে। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটি বজাই দিব, যাতে মই এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' দিলে আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যায়। লগতে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল, ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব, যাতে আপোনালোকৰ ফিডবেকৰ পৰা মই মোৰ ভুল বুজি পাওঁ আৰু সেই ভুলবোৰ আঁতৰাই নেক্সট ভিডিঅ'টো মই আৰু ভালকৈ দিব পাৰোঁ। লগতে ভিডিঅ'টো নিজৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।